2026 বিধানসভা নিৰ্বাচন একেলগে খেলিব কংগ্ৰেছ ৰাজ্য দল আৰু অসম জাতীয় পৰিষদে। হয়, যোৱাকালি বিৰোধী এক বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকত সিদ্ধান্ত লোৱা হয় যে আগন্তুক যি 26 বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত সকলো বিৰোধী দলে একত্ৰিতভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজিব। হয়, আপোনালোকে চাওক, আমি দৃশ্য দেখাই আছো। এয়া বিৰোধী দলসমূহৰ এক আলোচনা, আৰু এই আলোচনাত সিদ্ধান্ত লোৱা হৈছে যে বিজেপিৰ যি ফেচিবাদী শাসন, বিজেপিয়ে যি ধৰণে মানুহক লুণ্ঠন চলাই আছে, এই বিজেপি লুণ্ঠনৰ বিৰুদ্ধে এতিয়া একত্ৰিত হৈছে গৌৰৱ গগৈ, লুইন গগৈ আৰু অখিল গগৈ। আপোনালোকে চাওক, তিনিওজন গগৈ, আচলতে তিনি গগৈ এক ধাৰণা, কিন্তু তিনি গগৈ মানে তিনিটা বৃহৎ অনুষ্ঠান, যি অনুষ্ঠানে হয়তো বিজেপিৰ ভিতৰচোৱাত এতিয়া কম্পমান সৃষ্টি কৰিছে। গতিকে আপোনালোকক আমি দৃশ্য দেখাই আছো, চাওক। এয়া বিৰোধী ৰাজনৈতিক দলসমূহৰ আলোচনা হৈছে। 18টাকৈ সৰু ডাঙৰ ৰাজনৈতিক দলে এই আলোচনাত অংশগ্ৰহণ কৰিছে, আৰু সকলোৱে সিদ্ধান্ত লৈছে যে বিজেপি অত্যাচাৰৰ পৰা মুক্ত কৰিবৰ কাৰণে, অসমক এক নতুন ৰূপ দিবৰ কাৰণে এতিয়া বিজেপিৰ বিৰুদ্ধে ত্যাগ মনোভাৱ লৈ বিৰোধী একত্ৰিত হৈছে। আৰু 26ৰ যি বিধানসভা নিৰ্বাচন সকলোৱে একেলগে যুঁজাৰ এক সিদ্ধান্ত লৈছে। আৰু সিদ্ধান্তৰ শেষত গৌৰৱ গগৈ, অজিত কুমাৰ ভূঞা, জিতেন্দ্ৰ সিং, অখিল গগৈ, লুইন গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত একেলগে কি কলে আমি চাওঁ আহক। ধন্যবাদ। আজি আমি এটা গুৰুত্বপূৰ্ণ মত বিনিময় বৈঠকত অংশগ্ৰহণ কৰিলোঁ, যি বহু দিনৰ পৰা আমাৰ সকলৰ ব্যক্তিগত আমাৰ হেঁপাহ আছিলে যে আমি একলগ হৈ কিছু কথা পাতোঁ। বিভিন্ন সময়ত বিভিন্ন স্তৰত এইখিনি কথাবোৰ চলি আছিল, কিন্তু আজি আমাৰ সকলৰ সৌভাগ্য যে আমি সকলোৱে আজি ইয়াত গুৱাহাটীত উপস্থিত আছিলোঁ। আৰু মই প্ৰথমে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ বিভিন্ন দলৰ নেতৃত্ব যি আজি এই মত বিনিময় অনুষ্ঠানলৈ আহিলে, মই প্ৰথমে সকলোকে আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ লগত যেন আপোনালোকে দেখিছে যে উপস্থিত আছে বিধায়ক অখিল গগৈ ডাঙৰীয়া, বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, আমাৰ সাংসদ অজিত ভূঞা ডাঙৰীয়া, লুৰিণ জ্যোতি গগৈ ডাঙৰীয়া, কনক গগৈ ডাঙৰীয়া, বিবেক দাস ডাঙৰীয়া, বিক্ৰম হানছে ডাঙৰীয়া, সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া, আৰু আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠসকল, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া, কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আৰু আমাৰ দুইগৰাকী সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া। বিভিন্ন কথাবোৰ আমি আজি আলোচনা কৰিলোঁ, কিন্তু মূল কথাটো হ'ল যে বিজেপি দলৰ অত্যাচাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অন্যায়ৰ পৰা অসমৰ জনসাধাৰণক পৰিত্ৰাণ দিবলৈ আমি সকলোৱে একগোট, আৰু আগন্তুক বিধানসভা নিৰ্বাচনত আমি এই বিজেপি দলৰ অত্যাচাৰৰ পৰা অসমৰ ৰাইজক মুক্তি দিয়াবলৈ আমি ঐক্যবদ্ধভাৱে অহা নিৰ্বাচনত আমি যুঁজিম। এয়া হ'ল আমাৰ মূল কথা। বাকী বিভিন্ন আমাৰ কথাবোৰ আছিল, ধাৰাবাহিকভাৱে আপোনালোকে গম পাব। আমাৰ ইতিমধ্যে अजित भूया डांगरिया আছে আপোনালোকে हमारा एक सेकंड जी। आज सभी हमारे अलायंस पार्टनर्स के साथ आज बहुत एक बैठक हुई, जिसमें बहुत सार्थक बात हुई है, विभिन्न मुद्दों पर चर्चा हुई है, और हम सबों ने ये तय किया है कि हम साथ मिलकर आसाम प्रदेश की जो एक भावना है, आसाम के लोगों की जो भावना है, हेमंत बिस्वा शर्मा की सरकार, भारतीय जनता पार्टी की सरकार जो आसाम को तोड़ने का काम कर रही है, बेचने का काम कर रही है, उसके साथ उसके लिए हम सब मिलकर लड़ाई लड़ेंगे और इस सरकार को उखाड़ के फेंकेंगे। थैंक यू। আমাৰ গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াই যিটো ক'লে
সেইখিনি আমাৰ কথা ক'বলগীয়া আৰু নতুন কথা